মই ইয়াতে আধা কেজি চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে পাৰিলে আৰু বেছিও দিব পাৰে, কমো দিব পাৰে। এতিয়া মই ইয়াতে অকণমান নিমখ দি দিম। নিমখটো দি এতিয়া আৰু পানী দিম। পানী দি এনেকুৱা ভালদৰে গুড়িটো মিক্স কৰি ল'ম পানীৰ লগত। পানীৰ লগত গুড়িটো এনেকুৱা মিহলাই ল'ব, লৰাই মিহলাই ল'ব এনেকুৱা। মোৰ পিঠা বনোৱা ডোটো হৈ গ'ল। এয়া মোৰ পিঠা বনোৱা ডোটো হৈ গ'ল। এতিয়া পিঠা বনাম। এই ৰেচিপিটো মই চৌকাত বনাম আৰু মাটিৰ বাহনত বনাম। মাটিৰ বাহনত বনালে ভালকৈ পিঠাটো ফুলি উঠিব। মাটিৰ বাহনটো গৰম হোৱালৈকে অপেক্ষা কৰিম। গৰম হৈ গ'ল। এতিয়া মই কৰি ৰখা ডোটো দি দিম। আৰু এনেকুৱা ঢাকনেৰে ঢাকি দিব। চাওক কেনেকৈ পিঠাটো ফুলি গৈছে। এনেকুৱা মই গোটেইখিনি পিঠা বনাই ল'ম। এয়া চাওক পিঠা বনোৱা শেষ হৈ গ'ল। পিঠাটো এনেদৰে হ'ব। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে।